इउपिपिएलआ बिजेपिखौ गोनांथि गैयाब्लाबो नाथाय बिजेपिनो इउपिपिएल दोलोखौ नांथारगौ। नबकुमार सरनिया बिटिसिआव मोननै लकसभा बियाब थानांगौ एसटि आरो नन एसटि। श्रीरामपुराव सिन्डिकेट चक्रआ साननैल' बन्द जायो सानब्रै खुलियो। फैगौ लकसभा बिसायख'थियाव क'क्राझार लकसभा बियाबाव जिएसपि दोलोनिफ्राय नबकुमार सरनियायानो देरहासार जागोना रोखा। इलेक्शन कमिशन अफ इन्डियाया बियाब दाफामनाय खामानिखौ मोजाङै मावफुंनानै होआब्ला फैबाय थानाय समाव थासारिया जोबोद गुबुंले जानो हागौ। गसाइगाव हाब्रुबिलाव थानाय आलासि जिरायसालि नब्लाङाव जिएसपि दोलोनि माखासे दैदेनगिरिफोरजों सावरायलायनायाव खौरांगिरिफोरनि सिगाङाव 5 नं क'क्राझार लकसभा बियाबनि एमपि नबकुमार सरनिया बिथाङा बुंथियो। আচলতে ইয়াত মই দেখিছে যে পাৰ্লিয়ামেণ্ট আৰম্ভ হ'ব 20 তাৰিখৰ পৰা এনেকুৱা কিছুমান ইছ্যু আছে যিবিলাক সম্পৰ্কত ফাইনেল আমি কথাখিনি অলপ অৱগত হ'ব লাগে, অৱগত হৈ ইয়াৰ ডিটেইলছ অলপ লাগে আৰু লগতে কিছু সংগঠন আৰু লোকে লগ কৰাৰ কথা আছিলে, কিন্তু আপোনালোকে দেখিছে যে আমি অলপ বাহিৰত বিজি থকাৰ কাৰণে আহিব পৰা নাছিলোঁ। সেইকাৰণে আচলতে মই লগ কৰাৰ কাৰণে আহিছোঁ আৰু বিশেষকৈ আপোনালোকৰো বহুত দিনৰ পৰা আমাৰ লগ পোৱা নাছিলে, সেইকাৰণে এবাৰ ভাবিলোঁ যে পাৰ্লিয়ামেণ্টৰ আগতে এবাৰ নিশ্চয় চৰ্চা কৰাৰ প্ৰয়োজন আছে। বিশেষকৈ সমষ্টি নিৰ্ধাৰণক লৈ সমষ্টি নিৰ্ধাৰণক লৈ কোকৰাঝাৰ সমষ্টি হিচাপে এফালৰ পৰা কোকৰাঝাৰ আগতে 9খন ডিষ্ট্ৰিক্ট আছিলে, ইয়াত 2খন বা 3খন ডিষ্ট্ৰিক্ট কভাৰ হ'লেতো প্ৰশাসনিক হেৰিৰ পৰা এটা ভাল হয় আৰু বিশেষকৈ বিটিচি নন বিটিচিটোৰ কাৰণে যথেষ্ট অলপ খেলি মেলি বা এনেকুৱা কথা আছে, সেইবিলাক ঠিকে আছে, কিন্তু তেওঁলোকে পলিটিকেল এটা মটিভেশ্যন লৈ কিনে যেনেকুৱা ধৰণে নিজৰ খেয়াল খুচি মতে সমষ্টিবিলাক কাটিছে এইটো কিন্তু ঠিক হোৱা নাই। এইফালে আমাৰ কিছুতো ইয়াৰ পৰা বাদে গৈছে, এইফালে বৰপেটাৰ ভৱানীপুৰ চৰবক কাটি কিনে এটা সমষ্টি কৰিছে, তাতো নামলৈ খেলি মেলি এই সমষ্টিটো আকৌ বৰপেটালৈকে দিছে। কোকৰাঝাৰ সমষ্টি দি পিনে 9টা সমষ্টি পেলাই দিছে, তামোলপুৰ সমষ্টি আকৌ মানে দৰঙলৈ গৈছে। যে আমি আমাৰ দুখ বা হেৰি থাকিলেও যে নন বিটিচি পাৰ্টটো যোৱাৰ তেওঁলোকৰ কাৰণে সুবিধা আছে, সেইটো এটা মানে হেৰি হৈছে, কিন্তু বাকী বিটিচি পাৰ্টতো যিহেতু বিটিচি এটা ৰাজনৈতিক ক্ষেত্ৰ হৈ পৰিছে, ইয়াত প্ৰায় পক্ষবিলাকে বিচাৰে যে ইয়াত কমচে কম নিজৰ শক্তিটো অলপ হেৰি হ'ব লাগে আৰু বিটিচিটো এটা সক্ৰিয় প্ৰশাসনিক টেৰিটৰী নিচিনা হৈ গৈছে, সেইকাৰণে ইয়াত কমচে কম 2টা সমষ্টি হ'ব লাগে, 2টা এটা ৰিজাৰ্ভ হয় এটা নন ৰিজাৰ্ভ হওক। আমাৰ তামোলপুৰত আকৌ এটা হৈছে যে তামোলপুৰ আগতে নন ৰিজাৰ্ভ আছিলে, এইটো আকৌ ৰিজাৰ্ভ কৰিবলৈ গৈছে। যে মই ভাবোঁ এই বিষয়বিলাক নিৰ্বাচন কমিশ্যনে এইটো নিশ্চিতভাৱে চোৱা ভাল আৰু যদিহে এইটো ঠিকমতে নাচায় তেতিয়াহ'লে আকৌ সেই প্ৰশ্নটোৱে আহিব যে আচলতে নিৰ্বাচন আয়োগ স্বতন্ত্ৰীয় হয় নে নহয়, তেওঁলোক স্বায়ত্ব মানে হেৰি ভাগিত হয় নে নহয়, এনেকুৱা ধৰণৰ কথাখিনি আহিব। এইফালে আপুনি ডিমৰীয়া দেখিছে, ডিমৰীয়া গোটেই এইটো নামটো ঠিকে আছে, এইটো ঐতিহাসিক নাম আছে, কিন্তু তাত বেছিকৈ ট্ৰাইবেল মানুহবিলাক আছে, তাত এছচিৰ মানে 10% এইটো এছচিৰ নামত ৰিজাৰ্ভ কৰিছে, গতিকে এছচিৰ কাৰণে 20% 30% থকা বহুত চিট আছে, তেওঁলোকে সেইটো কৰিব পাৰিলেহেঁতেন। গতিকে এই বিষয়বিলাক ৰাইজৰ যিবিলাক অভিযোগ মই ভাবোঁ ইলেকশ্যন কমিশ্যনে এইটো ভাল ধৰণে চোৱাটো ভাল। তেওঁলোকে অভিযোগ শুনিব অহাতেও তেওঁলোকে কিছুমান তেনেকুৱা ধৰণৰ নিৰ্দিষ্ট মানে ক্ৰাইটেৰিয়া দিছে, যাৰ কাৰণে হয়তো বহুতেই লগ নাপাব। মই ভাবোঁ এই বিষয়টো যদিহে নিৰ্বাচন আয়োগে সোনকালে ঠিক নকৰে, এনেকুৱা ধৰণৰ যদি তেওঁলোকে কৰে স্বেচ্ছাচাৰীভাৱে, কিন্তু আহি থকা দিলৈ এটা অশান্তিক পৰিস্থিতিৰ সৃষ্টি হ'ব। কৰিব লগা তাকে আমাৰ ফালৰ পৰা নিশ্চিতভাৱে জনোৱা দৰকাৰ। ইলেকশ্যন দেখিলে তাতে জিকাৰ সম্ভাৱনাটো আছে, ইয়াৰ কোনো সন্দেহেই নাই। আৰু কোকৰাঝাৰৰ প্ৰেক্ষাপটত আপোনালোকে দেখিছে যে ইয়াত এটা পক্ষত BPF বিজেপি বা ইউপিপিএল থাকিব, কোনো সন্দেহ নাই, আৰু আদাৰ্ছত আমি থাকিম। গতিকে মই ভাবোঁ ইয়াত যিমানে দুৰ্ভিক্ষ হৈ যাব সিমানে আচলতে ইলেকশ্যনটো বেছি ভাল হ'ব, কেম্পেইনটো ভাল হ'ব আৰু ইলেকশ্যনত ৰাইজৰ অংশগ্ৰহণটো ভাল হ'ব। আৰু মই নিশ্চিত ভাবোঁ যে কোকৰাঝাৰ সমষ্টিৰ ৰাইজে মই যিখিনি ক্ৰিয়া প্ৰতিক্ৰিয়া যি ধৰণৰ আমাৰ কমিউনিকেশ্যন আছে, তেওঁলোকো বিচাৰে যে নৱসেনা এটলিষ্ট কমচে কম যেতিয়ালৈকে বিটিচি সম্পূৰ্ণ শান্তি নহয় বা এই পৰিস্থিতিটো আপুনি দেখিছে ইয়াত মাটি বাৰী সমস্যাটো এতিয়া সমাধান হোৱা নাই, ইয়াত ভাষিক কথাখিনি বাৰে বাৰে এনেকুৱা ধৰণৰ উত্তাপে এতিয়াও কিছুমান ৰেডিকেল চেঞ্জৰ লোক আছে যিসকলে যে বেলেগ ভাষীবিলাকক তেনেকুৱা ধৰণে কৰে। আৰু সুবিধাৰ ক্ষেত্ৰত আপোনালোকে দেখিছে যে এনেকুৱা ধৰণৰ বহু অভিযোগ আহিছে যে যিখিনি চৰকাৰে সুবিধা হ'বলৈ বহুতে পোৱা নাই, গতিকে এইবিলাক ফালৰ পৰা। আৰু আপোনালোকে দেখিছে যে এইবাৰ ইলেকশ্যন আমাৰ ইলেকশ্যনৰ এটা পাৰ্ট হ'ব, আমি কেৱল কোকৰাঝাৰ সমষ্টি নহয় ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত এইবাৰ ইলেকশ্যন খেলিব গৈ আছোঁ। আৰু আপোনালোক এইখিনি খবৰ আমি দিবলৈ পাই সুখী হৈছোঁ যে কমচে কম আমি অসমৰ পৰা গৈ এই বিটিচিৰ পৰা গৈ পঞ্জাৱৰ পৰা একেবাৰে কন্যাকুমাৰীলৈকে সকলো ঠাইতে গৈছোঁ আৰু ৰাইজৰ যিখিনি আদৰ সাদৰ ধুনীয়া পাইছোঁ, কাৰণ তেওঁলোকেও ভাবে যে এনেকুৱা বহু লোক আছে যিসকলৰ কোনো ৰিপ্ৰেজেণ্ট নাই, বিভিন্ন জাতি জনে বিশেষকৈ ST
SC মাইনৰিটি আৰু তেনেকুৱা ধৰণৰ অতি বেকৱাৰ্ড যিবিলাক ক্লাছ আছে তেওঁলোকৰ মাজত এনেকুৱা কোনো প্ৰতিনিধিত্ব যিসকলে তেওঁলোকৰ সমস্যাবিলাক পাৰ্লিয়ামেণ্টত উত্থাপন কৰিব পাৰে বা তেওঁলোকক বিশেষ সুবিধাখিনি দিব পাৰে। সেইকাৰণে আমি যিটো বিভিন্ন সৰু সৰু পাৰ্টিবিলাকৰ যিটো এলায়েন্স সেই এলায়েন্স এটা কৰিছোঁ। ইয়াত দুটা এলায়েন্স, এটা হ'ল ইণ্ডিয়ান ৰিজনেল পাৰ্টিজ ফ্ৰণ্ট আৰু এটা হ'ল আইডিয়া বুলি ইণ্ডিয়ান ডেম'ক্ৰেটিক এলায়েন্স। সেই দুইটা পাৰ্টিৰ লিডিঙত আমি আছোঁ আৰু আহি থকা দিনত আমি যিমান সৰু সৰু 500-600 পাৰ্টি আছে সকলো লগ লাগি এইটো MPত হওক MLAত হওক এনেকুৱা ধৰণে এটা ৰাজনৈতিক ইণ্টাৰফেৰেঞ্চ এটা আমি কৰাৰ কাৰণে চলি আছে বস্তুটি। আৰু মই ভাবোঁ ইয়াত নিশ্চিতভাৱে আমি কোকৰাঝাৰৰ নিচিনা ছাকচেছ হ'ব পাৰিম। আৰু কোকৰাঝাৰৰ ৰাইজক মই এইখিনি এইকাৰণে জনাইছোঁ যে আচলতে গোটেই ক্ৰেডিটটো ৰাইজৰ। দুবাৰকৈ এজন মানুহক নিৰ্দলীয়ভাৱে MP জিকাটো ধেমালি নহয়। এই কথাটো কিন্তু আমাৰ বাহিৰৰ যিসকল লোক আছে তেওঁলোকে খুব গুৰুত্ব সহকাৰে তেওঁলোকে জানে আৰু তাৰ কাৰণে নৱসেনা তেওঁলোকে বেছিকৈ সন্মান কৰে।